এতিয়া গাই যাই আছোঁ আমাৰ ইয়াৰ ওচৰত পিংগেলেশ্বৰত ককাহঁতৰ ঘৰত চব বলক সোমাইছোঁ। সেইফালে ৰাস্তা ভাল কৰিছে নহ'ব আজি বহুত দিনৰ মূৰত বাইক চলালোঁ না সেইটো কাৰণে মানে অলপ এই ক্লাছটোত অলপ প্ৰব্লেম হৈছে এই এইখিনি আপটো ঠিক কৰিছে অলপ এই আপটো এইখিনি ঠিক কৰিছে আগতে বৈদ্য ছাটকা হৈছিল কিন্তু দুই নম্বৰ আছে নেকি নাই এক নম্বৰতে আছে এয়া পালোঁ ককাহঁতৰ ঘৰ সেইটো ক'ত গ'ল ভিতৰত নাজানে হ'ব জোতাটো খুলি নথোৱাটো এতিয়া ইয়াৰ পৰা যাই আছোঁ গৰু দিবৰ কাৰণে পথাৰত হালৰ পোৱালি এতিয়া যাম গৰু দিব পথাৰত গাই গৰু এইফালে পৰা মাৰপিট চলো হৈ গৈছি ভাই চুলি চুলি দেখা পাই মই জম্বি জগিছোঁ আজিকালি মোক দেখাবলৈ ভয় খাই চবে এইটো গৰু ভয় খাই নেকি লালি ইফালে নিবি নেকি
হাই কৰি দে হাই কৰি দে হাই কৰি দে হাই কৰি দে বল আসুন হ সেইফালে চাইকেল লৈ এইয়া মামা আমি যাম এইফালে চাওক জোতা পিন্ধি গৰু দিব যাই আছো পথাৰত কেনে ক'ত দিবি গৰু দিব লৈ যাই আছে কালু আমাৰ কৈ টেঙা গাছ কৈ এইডাল কৰ্দৈ গাছ লাগি আছে কিন্তু লগ নাপায় বাৰু আৰু এইফালে গৰু টেঙাই খাই বেলেগ বস্তু নাখায় সংসাৰ গৰু আমাৰ এই মুনুৰ নিচিনা খালি টেঙা লাগে এইবিলাক বাঁহ চাওক দেখাম বাৰু কোনটো কি বাঁহ হয় আহিলেও আগত এইটো জাতি বাঁহ নেকি নে কি কথা জাতি চিনি পাওঁতো অলপ চলপ জাতি বাঁহ চাওক মানে এইটো ৰোৱা বুলি কয় আৰু আমি আমাৰ ভাষাত ক'ব গ'লে কইঠা ৰুইছি পেক ৰুইছি পেক পেক ৰোৱা বুলি কয় না আৰু লিখিত ক'ব গ'লে ভুই ৰোৱা লিখিতত ক'লে ভুই ৰোৱা আৰু আমাৰ ভাষাত পেক ৰোৱা এইটো জাতি বাঁহ কালো মাইটো ভুলকা বাঁহ না এইফালে ভুলকা বাঁহ ফুলকা বাঁহ সেই চুপ আছে কেৰকুটুৱা আৰু এইবিলাক কলকটুৱা বাঁহ কলকট আৰু চাওক মিনি পুখুৰী এতিয়া অকল চেং মাছৰ কাৰণে মিনি পুখুৰী আৰু এতিয়া এইটো বস্তু চাওক ইয়াতে পূৰা ফুল ঢাকা আছে আৰু ইয়াতে থাকিলে কোনো ফেনৰ দৰকাৰেই নাই পূৰা ফুল নেচাৰেল হাৱা পায় ইয়াতে এতিয়া আমি ইয়াৰ পৰা ওলালোঁ এতিয়া যাম আৰু এইফালে আইতা এইফালে কালুমা এইবাৰ আমাৰ লগত কালুমাও যাব এয়া জাল লৈ যাই আছোঁ এতিয়া মানে মাছ মৰা ভিডিঅ' আপোনালোকে নেক্সট ব্লগত পাব এইটো ব্লগত যদি মাছ মৰা ভিডিঅ' দি দিওঁ বহুত বেছি দীঘল হৈ যাব তাৰ কাৰণে এতিয়া যাই আছোঁ এইফালে বেগত ভৰাই লৈছে জাল ইয়াৰ পৰা যাই মাৰিম জাল এতিয়া ইয়াৰ পৰা যাওঁ নেক্সট ব্লগত পাব আৰু মাছ মৰা ধামাকা ভিডিঅ' মাছমৰীয়া পেনটো টাইট হৈছে Mama যাও দিদক গৰুকে চাব দিবি না হৈছে খেতি কালি আমি বাল ৰদুত কি ধুনীয়া পৰিৱেশ ফেনখন লৈছি পাছফালে ঘুমাই আছো চব চলি বাল পেনচন খুলি কিনে বিন্দাস গাড়ী ঘুমাই আছো
চব গোটেই পথাৰ ধুনীয়া পৰিৱেশ সেউজীয়া পৰিৱেশ আৰু চাওক না ৰাস্তা আমাৰ সেইফালে কিন্তু ইফালে ৰাস্তা বহুত বেছি ভাল হ'ব পাৰে গাঁও হ'ব পাৰে বাৰু গাড়ী আহিল ৰাস্তা সৰু হৈছে আমাৰ ইয়াতকৈ বহুত বেছি সৰু আৰু এইফালে চাওক পানীৰ কাৰণে খেতি কৰিবৰ কাৰণে মানুহে যি কৰিছিল সেইখিনি মৰি গ'ল আৰু গুৱাহাটীতো নাহে পানী এই পাৰ্থক্য আৰু গাঁও আৰু গুৱাহাটীৰ মাজত আহি পালোঁ ঘৰত আৰু আজিৰ এইটো ব্লগটো এইখিনিয়ে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই আৰু নেক্সট ব্লগত আহি আছে মাছ মৰা ব্লগ জয় অসম